ফ্ৰেণ্ডছ আজি আমি শংকৰদেৱ নগৰৰ সন্ধ্যা ৰিজৰ্টলৈ আহিছোঁ মানে অলপ ৰাতি হৈ গ'ল মানে মাহীহঁতৰ ঘৰলৈ আহিছিলোঁ হোজাই আৰু হোজাইৰ পৰা একেবাৰে লগতে আৰু মানে সন্ধ্যা ৰিজৰ্টখন আৰু মোৰ পিছফালে আছে হনুমান এয়া চাওক পুৰা ডাঙৰ ষ্টেচু আৰু অলপ ৰাতি হৈ গ'ল সেইকাৰণে আপোনালোকে ভিডিঅ' কোৱালিটিটো বেয়া পাবও পাৰে সেইকাৰণে চৰি আৰু এয়া চাওক এইফালে পুৰা হাইৱে পুৰা গাড়ী চাই গৈ আছে আৰু এয়া মোৰ পিছফালে এয়া চাওক এয়া ফ্ৰেণ্ডছ এয়া চাওক সন্ধ্যা ৰিজৰ্ট এয়া ফ্ৰেণ্ডছ এতিয়া এফালেদি সোমাই যাম ফ্ৰেণ্ডছ এয়া ভিতৰৰ ইণ্টাৰফেচটো এয়া চাওক ফ্ৰেণ্ডছ এয়া চাওক আপোনালোকে কেনেকুৱা পিছে মোৰ কমেণ্টত জনাব এফালে প্ৰেমৰ বতৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়া সদা একেলগে গোটেইখিনি লগ পোৱা তাৰপিছত আকৌ নতুন বছৰ আমি ইয়াৰ পৰা ইয়াত চাইনিজ আইটেমটো দিছোঁ এয়া ভেজ চাও 120কে 3 প্লেট দিছোঁ সেইটো ভেজ চাও
ফ্ৰেণ্ডছ এতিয়া আমাৰ খোৱা বোৱা হ'ল এয়া চাওক আৰু আজি আপোনালোকে এই ব্লগটো কেনেকুৱা পালে মোৰ কমেণ্ট ছেকশ্যনত জনাব মানে অলপ সৰুৱে হ'ল ব্লগটো আৰু সেয়াই সন্ধিয়া ৰিজৰ্টৰ পৰা যাবলৈ ওলাইছোঁ আৰু এতিয়া চিধা নগাঁও যাম এয়া আমি সকলোৱে খোৱা বোৱা ফ্ৰেণ্ডছ ৰ'ব এতিয়াই ব্লগটো শেষ হোৱা নাই আমি ঘৰলৈ গৈ থাকোঁতেই ৰেংবেঙৰ ধাবা এখনত সোমাই পেলাই আমি একাপ চাহ খাইছোঁ মানে চাহ খালে ফ্ৰেছ হৈ যায় সকলোৰে মাইণ্ডবোৰ আৰু যদি আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোক নতুন তেনেহ'লে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব টিল দেন বাই এণ্ড টাটা এণ্ড জয় আই অসম